নং ৮ গাঁও শ্ৰী শ্ৰী বাৰগোপাল মন্দিৰত শ্ৰী শ্ৰীকৃষ্ণৰ দোল যাত্ৰা মহোৎসৱ সম্পন্ন। কমলপুৰ সমষ্টিৰ অন্তৰ্গত ১ নং ৮ গাঁও শ্ৰী শ্ৰী বাৰগোপাল মন্দিৰত শ্ৰীকৃষ্ণৰ দোল যাত্ৰা মহোৎসৱ কালি সম্পন্ন হৈছে। কালি পুৱা ৮ বজাত ধৰ্মধ্বজা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। তাৰ পাছতে বৃক্ষৰোপণ, স্মৃতি তৰ্পণ, ভাগৱত পাঠ, ভাগৱত উদ্বোধন ও শোভাযাত্ৰা, ভাগৱত পাঠ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। সন্ধিয়া বন্তি প্ৰচলনৰ উপৰিও নাগৰা নামৰ পাঠিকা নন্দিতা নাথ আৰু পুষ্পাঞ্জলি দাসৰ নাগৰা নাম প্ৰদৰ্শনেৰে দোল যাত্ৰা মহোৎসৱৰ সামৰণি কৰে। এই অনুষ্ঠানটো একচুৱেলি আমাৰ ২৯ বছৰ হ'ল, গতিকে ইয়াত কেইজনমান ধৰ্মপ্ৰাণ ৰাইজৰ উদ্যোগত এই অনুষ্ঠানটো প্ৰথমতে আৰম্ভ হৈছিল। এখন বিশাল পথাৰৰ মাজত এডাল পুলি আহত আছিল, আহত গছৰ তলত বাৰগোপালৰ নামত নৈবেদ্য আগবঢ়াইছিল ৰাইজে। কিছু ক্ষেত্ৰত তেখেতসকল সফল হৈছিল। গতিকে যেতিয়া এই নৈবেদ্য আগবঢ়ায় তেখেতসকলৰ মানে আমাৰ গৰু, গাই, ছাগলী ইত্যাদি ক্ষেত্ৰত তেখেতসকলে মাহে নাম প্ৰসংগ আগবঢ়াইছিল। আৰু লাহে এই অনুষ্ঠানটো বিশাল হ'ল আৰু ৰাইজে ভাবিলে যে ইয়াত এটা দৌল মহোৎসৱ পাতিব লাগে। গতিকে শ্ৰীকৃষ্ণৰ নামত, শ্ৰীকৃষ্ণৰ যিহেতু গৰখীয়াও আছিল, শ্ৰীকৃষ্ণই গৰুও ৰাখিছিল, গতিকে শ্ৰীকৃষ্ণৰ নামত দৌল মহোৎসৱ হওক বুলি ৰাইজে ভাবিলে যে এই অনুষ্ঠানটোত ইয়াতে দৌল মহোৎসৱ কৰিব লাগে। লাহে এই অনুষ্ঠানটো বিশাল হ'ল আৰু ৰাইজৰ সক্ৰিয় সহযোগিতাৰে আজি ইয়াৰ পৰা ৬-৭খন গাঁৱৰ ৰাইজে এই অনুষ্ঠানটোত সহযোগিতা ৰাখাৰ পিছত আজি এই মহান অনুষ্ঠানটোত আপোনালোকে দেখা পাইছে যে মহান অনুষ্ঠানটো ইমান বৃহৎ অনুষ্ঠানলৈ ৰূপান্তৰিত হ'ল। গতিকে এই ক্ষেত্ৰত সকলো ৰাইজৰ সহায় সহযোগিতা আমি ভৱিষ্যতেও কামনা কৰিম আৰু অনাগত দিনত এই অনুষ্ঠানটো, বৃহৎ অনুষ্ঠানটো আৰু জাকত জিলিকা হওক তাৰ কাৰণে আমি কামনা কৰিম। ভগৱান শ্ৰীকৃষ্ণ প্ৰভুৰ ঈশ্বৰত আমি কামনা ৰাখিছোঁ আৰু যদি ভৱিষ্যতৰ দিনত সকলো ৰাইজৰ সহযোগিতাৰে অনুষ্ঠানটো বিশাল আৰু বৃহত্তম অনুষ্ঠান হিচাপে পৰিগণিত হওক, অকল কামৰূপতে নহওক সমগ্ৰ অসমৰ ভিতৰত এই অনুষ্ঠানটো জাকত জিলিকা হওক আৰু ভাল হওক, ধৰ্মীয় অনুষ্ঠান হওক, আধ্যাত্মিক চিন্তা চৰ্চাৰে জাগ্ৰত হওক আৰু ইয়াৰ সদুত্তৰ হিচাপে ভৱিষ্যত প্ৰজন্ম আধ্যাত্মিক চিন্তা চৰ্চাৰে জাগ্ৰত হয় ভৱিষ্যতে তেখেতসকল উঠি আহিবৰ বাবে যিসকল আধ্যাত্মিক চিন্তা চৰ্চা লাগে মানুহক, সেই চিন্তা চৰ্চাৰে তেখেতসকলে উদ্বুদ্ধ হৈ ভৱিষ্যত প্ৰজন্মৰ বাবে কিবা এটা কৰিবৰ বাবে আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। গতিকে আপোনালোকৰ সক্ৰিয় সহযোগিতাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, সকলোকে আদৰণি জনাইছোঁ, সকলো শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ।